जिंदाबाद 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 जिंदाबाद। तो आज चिरां जिला आम आदमी पार्टी नेतृत्व এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে চিৰাং জিলা আম আদমি পাৰ্টিৰ যুৱ কমিটি আমি গঠন কৰিবলৈ সক্ষম হৈছোঁ। 41জনীয়া যুৱ কমিটি আৰু এই যুৱ কমিটিৰ সভাপতি হিচাপে অৰ্থাৎ কোঅৰ্ডিনেটৰ আমাৰ সানিদুল ইছলাম ডাঙৰীয়া আৰু তেখেতক আমাৰ এই চিৰাং জিলা আম আদমি পাৰ্টিৰ যুৱ কমিটিৰ সভাপতি হিচাপে আমি আজি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু লগতে তেখেতৰ বন্ধুবৰ্গ আছে। তো সেই হিচাপত আজি আমাৰ এই যুৱ কমিটিকে আমি চিৰাং জিলাত আম আদমি পাৰ্টিৰ আৰু অৰবিন্দ কেজৰিৱালৰ যে নীতি আৰু আদৰ্শ আছে সেই নীতি আদৰ্শ অনুসৰণ কৰি যাতে আম আদমি পাৰ্টিৰ কাম একদম গাঁৱৰ অঞ্চললৈকে লৈ যাব পাৰে আৰু সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত যাতে বিয়পাই দিব পাৰে আৰু আগন্তুক দিনত যাতে আম আদমি পাৰ্টিখন শক্তিশালী দল হিচাপে উঠি আহিব পাৰে তাৰে প্ৰতি আমি আশা ৰাখিছোঁ আৰু সকলোকে ধন্যবাদ জনাই আজি ইমানতে মই মোৰ বক্তব্য সমাপ্ত কৰিছোঁ। চিৰাং জিলা আম আদমিৰ উদ্যোগত আজি এখন জইনিং সভাৰ আয়োজন কৰিছিল আৰু জইনিং সভাৰ লগতে চিৰাং জিলা যুৱ সমিতিৰ গঠনৰ সভাও ৰাখিছিল। তো সেই মৰ্মে আজি মই আম আদমি পাৰ্টিৰ নীতি আৰু আদৰ্শ চাই মই নিজে স্ব ইচ্ছাৰে আজি মই আম আদমি পাৰ্টিৰ সদস্য পদ গ্ৰহণ কৰিছোঁ আৰু আমাৰ চিৰাং জিলা সমিতিয়ে মোক কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব অৰ্পণ কৰিছে আৰু মই আগন্তুক দিনত আমাৰ চিৰাং জিলাৰ যি কাম আম আদমি পাৰ্টিৰ হৈ কাম যিখিনি কৰিব লাগে আমাৰ যুৱ মৰ্চাৰ হৈ আমি সেইখিনি কাম আমি সম্পূৰ্ণভাৱে কৰিম। এইখিনি